এভৰিৱান আজি মই পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। চ' গাইজ এতিয়া মই জাষ্ট উঠিলোঁ, এতিয়াৰ পৰা আৰু আৰম্ভ কৰিম আৰু কি কৰোঁ সকলো দেখুৱাই যাম। ভিডিঅ'টো একেলগে চাই থাকিব, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাংচাৰি যাবলৈ এই বিহুৰ দিনাখনো মিটিঙত যাব লাগে বোলে, গ্ৰুপত মেছেজ দিছে। এতিয়া মিটিঙত যাব ওলাইছে, মায়ে ৰেডি হৈ গ'ল। সিহঁতক ধুৱাই দিম, এই ধোৱাৰ আগতে গা ধোৱাৰ আগতে সিহঁতক দানা চানাখিনি খুৱাই ল'লোঁ। তিনিওটাকে গা ধুই মই গৰুবিলাক এৰি দিলোঁ। এতিয়া মই ধুব লাগে, মাহ হালধি আনিম, মাহ হালধি আনি গা ধুই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব, তো অকণো স্কিপ নকৰিব ভিডিঅ'টো। তো বলক আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মই ৰেডি কৰি ল'লোঁ, এয়া বেঙেনা, হালধি, আম আৰু এয়া কিবা কয় কাজল গুড়ি নে কিবা কয়, মই ভালকৈ নাজানো, সেইটো এটা। তাৰপিছত এইফালে এই পানীলাও, এইখিনিয়ে যোগাৰ কৰি ল'লোঁ। এতিয়া মই এইখিনিৰে মালা গাঁঠি আছোঁ। আৰু এইফালে মই এতিয়া এই গৰুৰ দিবৰ কাৰণে মালা গাঁঠি আছোঁ। প্ৰথমতে দিছোঁ মই হালধি, হালধি দি লৈছোঁ। তাৰপিছত এয়া পানীলাও দিলোঁ। তাৰপিছত এয়া দিলোঁ বেঙেনা। তাৰপিছত এয়া কজলৰ কাৰণে কাজল গুড়ি বুলি কয়, এয়া কাজল গুড়ি দি দিলোঁ, দিলোঁ। তাৰপিছত এয়া দিছোঁ আম, কোমলীয়া আমটো। এয়া মোৰ মালা গাঁঠি হৈ গ'ল, দি দিলোঁ। এয়া মালা গাঁঠি হৈ গ'ল মোৰ, আৰু বাকী আছে বাৰু, এইখিনি গাঁঠি ল'ম আৰু দেৰি কৰি। কাম গৰু ছাগলী ধুৱাই হৈ গ'ল, এতিয়া মই গা ধুম। এয়া মই মাহ হালধি লগাই আছোঁ, চাওক। মাহ হালধিৰ কি গুণ আছে নাজানো বাৰু, ঘা ফুৰা নহয় বুলি কয়, সেইকাৰণে মুখখনত ভালকৈ লগাই লৈছোঁ, যাতে মুখখনত একো নহয়। এতিয়া গা ধোৱাৰ আগতে অলপ টাইম লগাই থৈ দিওঁ এনেকৈ। এতিয়া মই বিহু ফটো মাৰিব আছোঁ, বেলেগ ড্ৰেছ নাই, এই গেঞ্জিটো পিন্ধিছোঁ বিহু, সেইকাৰণে ইয়াক লৈ আহিলোঁ। কেইটামান ফটো মাৰিলোঁ, ফটোকেইটা মই ভিডিঅ'ৰ পিছফালে দি দিম, চাব কেনেকুৱা হৈছে, জনাব কমেণ্ট কৰি। বেছি ভাল হোৱা নাই ইমান, যিহেতুকে কেমেৰা নাই, মোবাইলতে উঠিছোঁ ফটো, তেনেকুৱা আৰু কেইটামান কৰিলোঁ। আৰু ইয়াতে গধূলি হ'বৰে হ'ল আৰু বেলিটো যাবই আৰু ফটো মাৰিব টাইম নাপাওঁ, গতিকে সেইকাৰণে দুটামান দৌৰা দৌৰিকৈ কৰি ল'লোঁ আৰু এই ইয়াতে মাৰি আছোঁ, এইখিনি যে ফটো মাৰা পোষ্ট দিয়া মোৰ জেগা আৰু।